জয় শ্ৰীৰাম বন্ধুসকল। আগন্তুক অসমীয়া নৱবৰ্ষটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে মই আজি আপোনালোকক জনাম। ধনুৰাশি হৈছে কালপুৰুষৰ নৱম স্থান অৰ্থাৎ ভাগ্যস্থানৰ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি, আৰু বৃহস্পতি গ্ৰহক জ্যোতিষশাস্ত্ৰত আটাইতকৈ বেছি শুভ গ্ৰহ কনচিডাৰ কৰা হয়। ধনুৰাশি এটি ক্ষত্ৰিয় ৰাশি, ধনুৰাশি এটি অগ্নি ৰাশি, ধনুৰাশি এটি দ্বিস্বভাৱ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ এনাৰ্জি লেভেল বহুতখিনি হাই হয়, এওঁলোকৰ মেণ্টেল এবিলিটিও বহুতখিনি ষ্ট্ৰং হোৱা দেখা যায়। এই ৰাশিৰ ব্যক্তিসকলে দৃঢ় সংকল্প কৰিব পাৰে, এওঁলোকে যিকোনো ধৰণৰ চৰকাৰী কামত এওঁলোক পাৰদৰ্শী হয়, এওঁলোক বিদ্বানী হয় অৰ্থাৎ এওঁলোক জ্ঞানী হয়, কাৰণ এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে জ্ঞানৰ কাৰক বৃহস্পতি। এই আগন্তুক অসমীয়া নৱবৰ্ষটোৰ আৰম্ভণিতে ধনুৰাশিৰ বাবে গ্ৰহ অৱস্থানখিনি মই সংক্ষিপ্তকৈ আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকৰ লগ্ন স্থানৰ অধিপতি গ্ৰহ বৃহস্পতি এই বছৰৰ আৰম্ভণিতে আপোনালোকৰ বুদ্ধিভাৱ অৰ্থাৎ পঞ্চম ভাৱত থাকিব, যদিও 27 এপ্ৰিল 2024 পৰা লগ্নপতি আপোনালোকৰ ষষ্ঠ স্থান অৰ্থাৎ সংঘৰ্ষ স্থানলৈ সঞ্চাৰ কৰিব। আপোনালোকৰ ধনস্থানৰ অধিপতি গ্ৰহ শনি এই গোটেই বছৰটো আপোনালোকৰ পৰাক্ৰম ভাৱ অৰ্থাৎ আপোনালোকৰ তৃতীয় ভাৱত অৱস্থান কৰিব। আপোনালোক সুখস্থান অৰ্থাৎ চতুৰ্থ স্থানত এই বছৰৰ আৰম্ভণিতে শুক্ৰ আৰু ৰাহুৰ সংযোগ ঘটিছে, আৰু এই ৰাহু আপোনালোকৰ সুখস্থানত এই গোটেই বছৰটোৱে প্ৰভাৱ পেলাব, কাৰণ এই গোটেই বছৰটো আপোনালোকৰ সুখস্থানত ৰাহুৰ অৱস্থান হৈছে। আপোনালোকৰ কেৰিয়াৰ হাউচ অৰ্থাৎ দশম স্থানত এই গোটেই বছৰটোত কেতুৰ অৱস্থান হৈছে। আপোনালোকৰ তৃতীয় ভাৱ অৰ্থাৎ পৰাক্ৰম ভাৱত এটি অশুভ গ্ৰহ শনিৰ প্ৰভাৱ অহাৰ বাবে এই গোটেই বছৰটোত আপোনালোকৰ পৰাক্ৰম বৃদ্ধি হ'ব, আপোনালোকৰ মাজত এটি ফাইটিং এবিলিটিৰ গঠন হ'ব। আপোনালোকৰ সুখস্থানত ৰাহুৰ অৱস্থান হোৱাৰ বাবে এই বছৰটো আপোনালোকৰ মানসিক স্থিতি ব্যাকুল হোৱাৰ এটি যোগ সূচাইছে। সংঘৰ্ষ স্থানত আপোনালোকৰ লগ্নপতিৰ অৱস্থান হোৱাৰ বাবে আপোনালোকৰ এই বছৰটোৰ কৰ্মক্ষেত্ৰৰ বাবে খুবেই শুভ বুলিব পাৰি, কাৰণ আপোনালোকৰ লগ্ন অধিপতিয়ে আপোনালোকৰ ধনস্থান, কৰ্মস্থান আৰু সংঘৰ্ষ স্থান অৰ্থাৎ অৰ্থ ত্ৰিকোণ, দ্বিতীয় স্থান, ষষ্ঠ স্থান আৰু দশম স্থানক অৰ্থ ত্ৰিকোণ বুলি কোৱা হয় জ্যোতিষশাস্ত্ৰত, আৰু এই অৰ্থ ত্ৰিকোণ আপোনালোকৰ লগ্ন অধিপতিয়ে এই গোটেই বছৰটো এক্টিভ ৰাখিব, যিটোৱে আপোনালোকৰ এটি কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে এটি ভাল যোগ সূচাইছে বুলি মই ক'ব পাৰোঁ। আগন্তুক মে' আৰু জুন মাহত আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি গ্ৰহ সূৰ্য আপোনালোকৰ লগ্নপতিৰ লগত যুক্ত হ'ব, যিটোৱে ভাগ্য উন্নতিৰ বাবে এটি খুব ভাল যোগ সূচাইছে। আগন্তুক জুন মাহৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ বুদ্ধিস্থানৰ অধিপতি গ্ৰহ মংগলৰ গোচৰ আপোনালোকৰ বুদ্ধিৰ স্থানতে হ'ব, যিটোৱে যিখিনি ষ্টুডেণ্ট হয় বা পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে এটি আশাৰ বতৰা কঢ়িয়াই আনিছে, আৰু এইখিনি সময়ত যদি এওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত কষ্ট কৰিব পাৰে নিশ্চিতভাৱে শুভ ফল এই বছৰত লাভ কৰিব। আগন্তুক জুলাই মাহত আপোনালোকৰ ধনস্থান আৰু পৰাক্ৰম স্থান এই দুই স্থানৰ অধিপতি গ্ৰহ শনি বক্ৰী হ'ব। তৃতীয় স্থানৰ অধিপতি তৃতীয় ভাৱত বক্ৰী হোৱাৰ বাবে আপোনালোকৰ সৰু ভাই ভনীৰ লগত অকণমান মতানৈক্য বা মতবিৰোধ হোৱাৰ সম্ভাৱনা এটি সূচাইছে, আৰু ধনস্থানৰ অধিপতি তৃতীয় ভাৱত বক্ৰী হোৱাৰ বাবে আপোনালোকে এইখিনি সময়ত পইচা ইনকামৰ কাৰণে এক্সট্ৰা প্ৰয়াস কৰিব পাৰে, যিটোৱে পইচা পাতিৰ ক্ষেত্ৰত মই শুভ বুলি ক'ব পাৰোঁ। আগন্তুক আগষ্ট মাহত আপোনালোকৰ ভাগ্য ভাৱত দুটি শুভ গ্ৰহ অৰ্থাৎ শুক্ৰ আৰু বুধ আপোনালোকৰ ভাগ্য ভাৱত জ্যোতি কৰিব। দুটি শুভ গ্ৰহ আপোনালোকৰ ভাগ্যস্থানত অহাৰ বাবে এইখিনি সময়ত ভাগ্য অথবা পিতা সম্বন্ধীয়ৰ বাবে এটি ভাল যোগ সূচাইছে। আগষ্টৰ শেষ ভাগলৈ আপোনালোকৰ একাদশ স্থানৰ অধিপতি শুক্ৰ দশম স্থানত নিচস্থ হ'ব আৰু কেতুযুক্ত হ'ব। দশম স্থানত
শুক্ৰ নিচস্থ, একাদশপতি শুক্ৰ নিচস্থ হোৱাৰ বাবে আপোনালোকৰ কৰ্মক্ষেত্ৰত অকণমান এইখিনি সময়ত সমস্যাই দেখা দিব পাৰে। চ' আপোনালোকে অকণমান সাৱধানে চলিব লাগিব। আগন্তুক ছেপ্টেম্বৰ অক্টোবৰ মাহত এটি গ্ৰহণযোগ হ'ব, যিটো আপোনালোকৰ কেৰিয়াৰ হাউচ অৰ্থাৎ দশম ভাৱক প্ৰভাৱিত কৰিব। আৰু এই গ্ৰহণযোগত আপোনালোকৰ নৱম স্থানৰ অধিপতি সূৰ্য গ্ৰহ এই গ্ৰহণ যোগত যুক্ত হ'ব। গতিকে কৰ্মক্ষেত্ৰত অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত আপোনালোকৰ অকণমান সমস্যা হ'ব পাৰে। গতিকে এইখিনি সময় অকণমান সাৱধানেৰে কৰ্মক্ষেত্ৰত আগবাঢ়িব লাগিব। আৰু এইখিনি সময়ত আপোনালোকে কৰ্মক্ষেত্ৰৰ বাবে যিকোনো ধৰণৰ ডাঙৰ ডিচিশ্যন এইখিনি সময়ত নল'ব। এই অভাৰঅল ক'ব লাগিলে এই বছৰটো আপোনালোকৰ পঢ়া শুনাৰ বাবে খুবেই ভাল বুলিব পাৰি। আৰু তৃতীয় স্থানত এই গোটেই বছৰটোত এটি ক্ৰুৰ গ্ৰহ থকা অৰ্থাৎ শনিৰ অৱস্থান হোৱাৰ বাবে এই গোটেই বছৰটো আপোনালোকৰ বাবে লাভদায়ক বুলি মই ক'ব পাৰোঁ। চ' তৃতীয় স্থানত শনি থকাৰ বাবে যিখিনি লাভ আপোনালোকে ল'ব পাৰে পৰাক্ৰম বৃদ্ধিৰ, গোটেই এই লাভখিনি আপোনালোকে উঠাব লাগে এইটো বছৰত। আৰু এই বছৰটো আপোনালোকৰ সন্তানৰ পক্ষেও খুব ভাল বুলিব পাৰি। চ' আগন্তুক বৰ্ষটো ধনুৰাশিৰ বাবে কেনেকুৱা হ'ব এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। চ' ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।